শ্ৰদ্ধাৰ নবী গগৈ বাইদেউ, তাৰপিছত মঞ্চত উপবিষ্ট সন্মানীয় অতিথিসকল, মোক যিখন কিতাপৰ বাবে বঁটা প্ৰদান কৰা হৈছে সেই কিতাপখনৰ নাম হৈছে কাৰ্বি আংলঙৰ ৰাজনৈতিক ইতিহাস। গ্ৰন্থখন এইটোৱেই। এই গ্ৰন্থখন মই 2005 চনত লিখিছিলোঁ আৰু 2005 চনতেই গুৱাহাটী প্ৰেছ ক্লাবতে উন্মোচন কৰা হৈছিল আৰু উন্মোচন কৰিছিল আমাৰ শ্ৰদ্ধেয় ছাৰ ডক্টৰ হীৰেন গোহাঁইয়ে। তাৰপিছত পাতনি লিখি দিছিল আমাৰ শ্ৰদ্ধাৰ ছাৰ ডক্টৰ শিৱনাথ বৰ্মন ছাৰে। তাৰপিছত এই গ্ৰন্থখন প্ৰকাশ পোৱাৰ 15 বছৰৰ পাছত অৰ্থাৎ 2020 চনত ইয়াৰ দ্বিতীয় প্ৰকাশিত হৈছিল। তাৰমানে এই গ্ৰন্থখন এতিয়া 17 বছৰত ভৰি দিছে। মোৰ এই গ্ৰন্থৰ বাবে মোক সন্মানিত কৰাৰ বাবে মই উদ্যোক্তাসকললৈ, বিশেষকৈ অসম লেখিকা সমাজলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু বঁটাৰ বাবে মনোনীত কৰাৰ বাবে নিৰ্বাচক মণ্ডলীসকললৈও মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জনাইছোঁ আৰু মই তেওঁলোকৰ ওচৰত চিৰঋণী হওঁ। কিতাপখন এবাৰ দাঙি দেখুৱাই দিয়কচোন, কিতাপখন দাঙি দেখুৱাই দিয়ক। তাৰপিছত সভাপতি মহোদয়ৰ অনুমতি সাপেক্ষে মই অলপ সময়ৰ পাছত মোৰ কিতাপখন বিশিষ্ট অতিথিসকলৰ মাজত মই বিতৰণ কৰিব বিচাৰিছোঁ। পাৰিমনে বাইদেউ? তাৰমানে এই বঁটা লাভ কৰাৰ বাবে মই অতিশয় গৌৰৱ অনুভৱ কৰিছোঁ আৰু এই বঁটাই মোক আৰু অধিক গ্ৰন্থ লিখিবলৈ উৎসাহিত কৰিব বুলি মই ভাবিছোঁ আৰু অধিক অনুপ্ৰেৰণা পাম বুলি মই ভাবিছোঁ। অথনি অলপ আগতে বাইদেউ উল্লেখ কৰিছিল যে বঁটা প্ৰদান কৰিলে ইয়াৰ পাছত মানুহ বহুত অনুপ্ৰাণিত হয়। সঁচা কথাই কৈছে, কাৰণ কিছু মাহৰ আগতে বাইদেউ মোক ফোন কৰিছিল এই বঁটা মোক প্ৰদান কৰিব বুলি। তেতিয়াৰ পৰাই মই আৰু দুগুণে উৎসাহ পালোঁ যাতে আৰু মই বেছি কিতাপ লিখিব পাৰোঁ। তাৰপাছত মই সংকল্পবদ্ধ হ'লোঁ এই বছৰৰ ভিতৰত মই 4খন গ্ৰন্থ প্ৰকাশ কৰিম। তাৰপাছত ইতিমধ্যে 2খন কিতাপ প্ৰকাশিত হৈ গ'ল আৰু 2খন এই বছৰৰ ভিতৰত প্ৰকাশ হ'বলৈ বাকী আছে। গতিকে এই বঁটাই মোক বহুত অনুপ্ৰেৰণা যোগাইছে, উৎসাহ দিছে, সাহস দিছে। গতিকে মই উদ্যোক্তাসকললৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। অসীম ৰংভাৰীয়াক অশেষ ধন্যবাদ জনালোঁ। এতিয়া বঁটাপ্ৰাপক শ্ৰীযুতা টিনা ৰাজকুমাৰী বাইদেউ তেখেতৰ মনৰ দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। সকলোকে নমস্কাৰ জনাইছোঁ। মঞ্চত উপবিষ্ট লেখিকা সমাজৰ সভাপতি মহোদয়া, প্ৰমুখে বিশিষ্টা বাইদেউ আৰু শ্ৰদ্ধাৰ লোকবন্ধু লম্বোধৰ কামান সোঁৱৰণি ন্যাসৰ দাদাক মই মোৰ পৰম শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু মোৰ সন্মুখত বহি থকা প্ৰতিজন ব্যক্তিলৈ মই মোৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। লোকবন্ধু